ইলেকশ্যন আপডেট লয় মই সিমিদাস বৰুৱা। 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ কেইটামান মুহূৰ্ত বাকি যদিও ইতিমধ্যে স্পষ্ট হৈছে ক্ষমতালৈ বিজেপি। 3 ৰাজ্যত ধুলিসাৎ হৈছে কংগ্ৰেছ। ভোট গণনা চলি আছে। ৰাজস্থানত অশোক গেহলটৰ দপদপনি মাৰ গ'ল। ৰাজস্থানত চলিব এতিয়া বিজেপিৰ দপদপনি। লগতে বিজেপিৰ বিজয় যাত্ৰা আৰম্ভ হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত। এই সেমিফাইনেলত 3 ৰাজ্যত বিজেপিৰ বিজয়। ক্ষমতালৈ পুনৰ বিজেপি। আনফালে ধাৰাখাই হৈছে কংগ্ৰেছ। ৰাজস্থানত শচীন পাইলট আৰু মধ্যপ্ৰদেশ ছত্তীশগড়ৰ শেহতীয়া আপডেট লগতে তেলেংগানাৰ আপডেট লৈ আহিছো। প্ৰথমটো আপডেট আমি লৈ আহিছো। 3 ৰাজ্যত বিজেপিৰ জয়যাত্ৰা। মোদীৰ মেজিক মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত। বিজেপিৰ বৃহৎ অগ্ৰগতি 3 ৰাজ্যত। ধুলিসাৎ হৈছে কংগ্ৰেছ। কেৱল তেলেংগানাত অগ্ৰগতি কংগ্ৰেছ। তেলেংগানাত অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তলৈ কংগ্ৰেছ। বিজেপি পিছ পৰি আছে। এই তেলেংগানাত এই মুহূৰ্তলৈ আগবাঢ়িব পৰা নাই বিজেপি। মধ্যপ্ৰদেশত 162খন আসনত বিজেপিৰ অগ্ৰগতি। কংগ্ৰেছ আগবাঢ়িছে মাত্ৰ 65খন আসনত। মধ্যপ্ৰদেশত আগবাঢ়ি আছে বিজেপি। বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে 162খন আসনত আৰু কংগ্ৰেছে মাত্ৰ 65খন আসনতহে আগবাঢ়িব পাৰিছে। ৰাজস্থানত 112খন আসনত বিজেপিৰ অগ্ৰগতি। ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰিব এয়া স্পষ্ট হৈ পৰিছে, কিয়নো ৰাজস্থানত এতিয়ালৈ 112খন আসনত বিজেপি অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিয়ে যে চৰকাৰ গঠন কৰিব এই কথা সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে, যিহেতু কংগ্ৰেছে কেৱল 70খন আসনতহে আগবাঢ়ি আছে। ছত্তীশগড়ত বিজেপি 53খন আসনত আগবাঢ়িছে আৰু কংগ্ৰেছে মাত্ৰ 34খন আসনত অগ্ৰগতি লাভ কৰিছে। তেলেংগানাত কিন্তু 66খন আসনত কংগ্ৰেছৰ অগ্ৰগতি। তেলেংগানাত বিজেপি আগবাঢ়িব পৰা নাই। তেলেংগানাত 66খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আমি পুনৰবাৰ জনাইছো, 3 ৰাজ্যত বিজেপিৰ এতিয়া জয়যাত্ৰা। মোদীৰ মেজিক মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত। বিজেপিৰ বৃহৎ অগ্ৰগতি 3 ৰাজ্যত। ধুলিসাৎ হৈছে কংগ্ৰেছ। যদিও কেইটামান মুহূৰ্ত বাকী আছে ভোট গণনা শেষ হ'বলৈ, কিন্তু স্পষ্ট হৈ পৰিছে বিজেপি ক্ষমতা যে আহিব, বিজেপি যে ক্ষমতালৈ আহিব এই কথা স্পষ্ট হৈ পৰিছে। ধুলিসাৎ হৈছে কংগ্ৰেছ। কেৱল তেলেংগানাত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। তেলেংগানাত এই মুহূৰ্তলৈ আগবাঢ়িব পৰা নাই বিজেপি। কিন্তু মধ্যপ্ৰদেশত 162খন আসনত বিজেপিৰ অগ্ৰগতি। কংগ্ৰেছে কেৱল আগবাঢ়িছে মাত্ৰ 65খন আসনতহে। ৰাজস্থানত 112খন আসনত বিজেপিৰ অগ্ৰগতি। ৰাজস্থান বহুখিনি আগবাঢ়ি আছে। 112খন আসনত আগবাঢ়ি আছে ৰাজস্থান। ৰাজস্থানত বিজেপিয়ে চৰকাৰ গঠন কৰিব যে এই কথা স্পষ্ট হৈ পৰিছে, যিহেতু কংগ্ৰেছে কেৱল 70খন আসনতহে আগবাঢ়িব পাৰিছে। ছত্তীশগড়ত বিজেপিয়ে 53খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছে মাত্ৰ 34খন আসনতহে আগবাঢ়িব পাৰিছে। কিন্তু তেলেংগানাত 64খন আসনত কংগ্ৰেছৰ অগ্ৰগতি। বিজেপি আগবাঢ়িব পৰা নাই যদিও ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিৰ বৃহৎ জয় বুলি ক'ব লাগিব। যদিও ফলাফল ঘোষণা হ'বলৈ আৰু কেইটামান মুহূৰ্ত বাকী আছে। বৃহৎ অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। চাৰিওপিনে এতিয়া বিজেপিৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে। মিঠাই খুৱাই বিজয় উল্লাস কৰিছে বিজেপি। মোদীৰ মেজিক আৰম্ভ হৈ গৈছে। মোদীৰ মেজিক মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত। বিজেপিৰ বৃহৎ অগ্ৰগতি 3 ৰাজ্যত। ধুলিসাৎ হৈছে কংগ্ৰেছ।